নমস্কাৰ বন্ধু বান্ধৱীসকল, সীমান্ত আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব ধুনুৱে মানে গাহৰি মাংসৰ ড্ৰাই ফ্ৰাই বনাব। বলক আপোনালোকক দেখাই আছোঁ। মই বৰ্তমান ফিল্ডত আছিলোঁ, ফিল্ডত লাভ দেখিছেনে, বল খেলি আছে ধুনীয়াকৈ। আৰু এতিয়া বলক যাওঁ, ধুনুৱে ড্ৰাই ফ্ৰাই কৰিবলৈ লৈছে গাহৰি মাংস। ময়ো লগতে যোগদান কৰি দিমগৈ, বলক দেখাই আছোঁ। এইফালে দেখিছেনে, মই ফিল্ডৰ পৰা আহি নাপালোঁহি, ধুনীয়াকৈ সৰু সৰুকৈ কাটি ড্ৰাই ফ্ৰাই লগাই দিলে ট্ৰেখনত ধুনীয়াকৈ। মই আহি জাষ্ট পিঁয়াজটো লগাই দিবলৈ ক'লোঁ, লগাই দিছে। তাৰপিছত মই অলপ লৰাই দিছোঁ ধুনীয়াকৈ। দেখিছেনে, মই ফিল্ডত থাকোঁতে এই কামটো লগালগ কৰিয়ে দিলে মানে ধুনীয়াকৈ। মই এতিয়া আহিছোঁ, লৰাই দিছোঁ, এইটো প্ৰায় হৈছে। অলপ পিঁয়াজটো দি দিলোঁ, চিবকাই দোকানত ধুনীয়াকৈ বনাই দিলোঁ ধুনীয়াকৈ ট্ৰেখনত। এতিয়া ধুনু অলপ লৰাই দিওঁ, জাহি নিমখ। দেখিছেনে, ধুনুৱে ধুনীয়াকৈ লৰাই আছে, লৰাই মেলি নিমখ চিমখ দি অলপ মিক্স কৰি দিছে, পূৰা ধুনীয়াকৈ হৈ গৈছে প্ৰায়। তাৰ চেহেৰাটো মই অলপ দেখাই দিব লাগিব। এইজন দেখিলে নহয়, ঋতুপন, সি মানে ধুনীয়া বনায়, কিন্তু পানীত মানে সি ডিম বনায়ো ধুনীয়াকৈ খুৱাই দিয়ে মানুহক, আমি ধুনীয়াকৈ খাওঁ। সেইটো কাৰণে ৰেচিপি বুলি ক'লে ই মানে সৰু চিকেন ফ্ৰাই বুলি ক'লে ই মানে খুব ভাল পায় এইবিলাক বনাই কৰি ধুনীয়াকৈ। আমি তাৰপৰা শিকি খাই থাকোঁ। দেখিছেনে, একদম পূৰা শিপিলিয়ে আছোঁ। যিটো ষ্টাইলত বনাইছে, চাকু লগাই দিছে, এটা নাই, ধুনীয়াকৈ প্ৰায় হৈছে। গেছটো কমাই দিয়া অলপ। দেখিছেনে, প্ৰায় ড্ৰাই ফ্ৰাই হৈ গ'ল। মজা টেষ্টি লাগিবচোন, খালেহে গম পাম কেনেকুৱা টেষ্ট লাগে। প্ৰায় হৈ গ'ল। ময়ো অলপ লৰাই দিলোঁ তাৰ লগতে, ভিডিঅ'টোৰ মাজতে বোলো মোৰ চেহেৰাটো অকণমান দেখাম, সেয়েহে বোলো ধুনীয়াকৈ অলপ ইফাল কৰি দিলোঁ মাংসটো। দেখিছেনে, ড্ৰাই ফ্ৰাই হৈ গ'ল অলৰেডি। এইফালে টেবুলত দুইটা বহি ল'লোঁ ধুনীয়াকৈ, ৰুটি লৈ পিনে। আৰু বাতিটো আপোনালোকক দেখাই আছোঁ, দেখিছেনে, দুটা বাতি লৈ ল'লোঁ। এইফালে ধুনীয়াকৈ এইটো ড্ৰাই ফ্ৰাই দিছেনে, খাই কি মজা লাগিব। এই মুখৰ পূৰা দি আছে, মই খাবলৈ পোৱা নাই। এইফালে ৰুটি দিছেনে, কিমান ফাল লৈ লৈছোঁ। এইফালে লগতে নেমু টেঙাও আছে, টেঙাটোৰ লগত খাই দিলে ভাল লাগে। অলপ খাই চাওঁ কেনেকুৱা। মজা টেঙা দে, অলপ টেষ্ট কৰি চাওঁ। মজা বনালে ঋতুপনে, ধুনীয়াকৈ বনাই কৰি মানে আমাক খোৱালে। আমি দুইটাই এতিয়া খাই আছোঁ। ব্ৰেকফাষ্ট কৰি দিলোঁ ড্ৰাই ফ্ৰাইৰ লগত গাহৰি মাংস। ভিডিঅ' চাই যদি অকণো ভাল পায় নহয়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুক পেজটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। ভিডিঅ'টো আজিলৈ সামৰিছোঁ।